Hello everyone. পাহিজুলৰ অন্য এটি ভিডিঅ'ৰে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মই ভিডিঅ'বোৰ দি আছোঁ, পেৰেণ্টিঙে হওক বা ৰেচিপি ভিডিঅ' আৰু অন্য ধৰণৰ ভিডিঅ'বোৰ দি আছোঁ, যিবোৰ আপোনালোকৰ পৰা ধুনীয়া সঁহাৰি পাইছোঁ। আৰু আপোনালোকে ভিডিঅ'টো চোৱাৰ পিছত এটা লাইক বা কমেণ্ট এটা কৰি দিব, তেতিয়া মই গম পাম যে ভিডিঅ'বোৰৰ মানে কোৱালিটি কেনেকুৱা হৈছে বা ভিডিঅ'বোৰ আপোনালোকে ভাল পাইছে নে, আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে মোৰ পৰা, কেনেকুৱা ধৰণৰ কথা জানিব বিচাৰে বা ভিডিঅ' বিচাৰে, ভাল বেয়া আপোনালোকে কমেণ্টবোৰ কৰি যাব। গতিকে আজি আহিছোঁ এটি পেৰেণ্টিং ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ। পেৰেণ্টিঙৰ মানে অভিভাৱকসকলৰ লক্ষ্য বা উদ্দেশ্য কি হোৱা উচিত। গতিকে এইটো এটা বহুত ডাঙৰ কুৱেশ্যন। পেৰেণ্টিঙৰ লক্ষ্য উদ্দেশ্য কি হোৱা উচিত, এই কথাটোৱে এটা ডাঙৰ কুৱেশ্যন হয়। আৰু গতিকে আমি পেৰেণ্টছ হিচাপে আমি নিজকে নিজে এই কুৱেশ্যনটো কৰি চোৱাটো উচিত যে আমাৰ লক্ষ্য বা আমাৰ উদ্দেশ্যটো কি হোৱা উচিত। এইটো আমি নিজকে প্ৰশ্ন কৰি চোৱা উচিত এজ এ পেৰেণ্টছ। মই ভাবোঁ এজন পেৰেণ্টছৰ মূল লক্ষ্য আৰু উদ্দেশ্যটো হোৱা উচিত নিজৰ ল'ৰা বা ছোৱালীজনীক মিচিয়ৰ কৰি তোলাটো, মানে তাক সকলো ফালৰ পৰা মিচিয়ৰিটি লেভেলটো আনি দিয়া, সহায় কৰাটোৱে বা সেইটোত আমি যিখিনি আমি পেৰেণ্টছ হিচাপে কৰিব লগা সেইখিনি কৰাটোৱে হয়তো আমাৰ লক্ষ্য বা উদ্দেশ্য হোৱা উচিত বুলি মই ভাবোঁ। কিয়নো আজিৰ পৃথিৱীখনত যদি সিহঁতৰ মিচিয়ৰিটি লেভেলটো থাকে, সিহঁতে সকলো ধৰণৰ সিহঁতৰ সমস্যাবোৰ, যেতিয়া জীৱনত নিজৰ সমস্যাবোৰ আহিব, যেতিয়া আমি নাথাকিম, কোনোবাখিনি সময়ত আমি নাথাকিম, তেতিয়া সিহঁতে নিজে নিজৰ সিদ্ধান্তবোৰ ল'ব পাৰিব আৰু তাত আগবাঢ়ি যাব পাৰিব। গতিকে আমি মিচিয়ৰিটি লেভেলটো সিহঁতক আনি দিয়াটো সিহঁতৰ স্বভাৱত বা সিহঁতৰ ব্যৱহাৰত সেইটো আনি দিয়াটো সিহঁতৰ আমি উচিত বুলি মই ভাবোঁ। আৰু আমাৰ উদ্দেশ্য, পেৰেণ্টছৰ উদ্দেশ্য সেইটোৱে হোৱা উচিত বুলি মই ভাবোঁ। যেতিয়া ল'ৰা বা ছোৱালী এজনীয়ে আমাৰ ল'ৰা বা ছোৱালী এজনীয়ে যেতিয়া নিজে নিজৰ সিদ্ধান্তবোৰ ল'বলৈ শিকিব, সেইটো হৈছে তাৰ মিচিয়ৰিটি। যেতিয়া সি ডিচিপ্লিন হৈ থাকিবলৈ শিকিব, সেইটো তাৰ মিচিয়ৰিটি। আৰু যেতিয়া সি তাৰ বস্তুবোৰ অৰ্গেনাইজ কৰি ৰাখিবলৈ শিকিব, সেইটো তাৰ মিচিয়ৰিটি। সি চাফ চিকুণ হৈ থাকিবলৈ শিকিব, সি দিন কাল পাত্ৰভেদে সি কথা ক'বলৈ শিকিব, ক'ত কিমান দেৰিলৈকে থাকিব লাগে, ৰাতি কিমান দেৰিলৈকে বাহিৰত থাকিব পাৰে, বা কোনটো কথা ভাল, কোনটো কথা বেয়া, বা কোনখিনি সময়ত আমি কেনেধৰণৰ কথা ক'ব লাগে, সেইবোৰ জনাটো তাৰ মিচিয়ৰিটি। গতিকে সেইবোৰ যেতিয়া এজন ল'ৰা বা ছোৱালীৰ ব্যৱহাৰত আহি যাব, সিহঁতৰ স্বভাৱত আহি যাব, তেতিয়া সিহঁতে নিজে নিজৰ সিদ্ধান্তবোৰ ল'বলৈ শিকিছে বুলি আমি সিহঁতৰ স্বভাৱত আমি দেখিবলৈ পাম। আৰু সেইটোৱে হ'ল আমাৰ পেৰেণ্টছৰ লক্ষ্য বা উদ্দেশ্য। কিয়নো সিহঁতে যেতিয়া নিজে নিজৰ সিদ্ধান্তবোৰ ল'ব পাৰিব, সিহঁতে নিজকে অৰ্গেনাইজ কৰি ৰাখিব, নিজকে ডিচিপ্লিন কৰি ৰাখিব, চাফ চিকুণ হৈ ৰাখিব, আৰু যেতিয়া সিহঁতে স্থান কাল পাত্ৰভেদে সকলোবোৰ নিজে নিজে সিদ্ধান্ত ল'বলৈ শিকিব, যিটো আমি যেতিয়া পেৰেণ্টছ হিচাপে আমি দূৰৰ পৰাই লক্ষ্য কৰি থাকিম, তেতিয়া আমি যিটোত আমি সুখী হওঁ, আচলতে মই যিটো ভাবিছোঁ সি সেইটোৱে কৰিছে। যেতিয়া সেইটো তাৰ মিচিয়ৰিটি লেভেলটো আমি তেতিয়া তাৰ স্বভাৱত আমি দেখিবলৈ পাম, তেতিয়া আমাৰ মনত পেৰেণ্টছ হিচাপে এটা সন্তুষ্টি অনুভৱ হয়। কিয়নো যেতিয়া আমি নাথাকিম, সি তাৰে মিচিয়ৰিটিটোৱে তাক কি কৰিব, সকলো ধৰণৰ সিদ্ধান্তবোৰ ল'বলৈ সহায় কৰিব, আৰু সি নিজৰ জীৱনত আগবাঢ়ি যাব পাৰিব। গতিকে চাবচোন, যদি আপোনাৰ ল'ৰাটোৰ কাৰণে, আপুনি প্ৰত্যেক ল'ৰা ছোৱালীৰ কাৰণে নিজৰ মাক দেউতাকে নিজৰ সাধ্য অনুসাৰে তেওঁ ধন সম্পত্তি হওক, টকা পইচা, যি মানে এইটো বাহ্যিক আৱৰণ, যিবোৰ আমাৰ থাকে আৰু টকা পইচা হওক, এইবোৰ ৰাখি থৈ তাৰ ভৱিষ্যতটো সুৰক্ষিত কৰিবৰ কাৰণে এইবোৰ ৰাখি থৈ যায়। কিন্তু তাৰ যদি মিচিয়ৰিটি লেভেলটো যদি আমি সৰুৰে পৰাই তাক ডেভেলপ কৰি যেতিয়া লৈ গৈ আছোঁ, তেতিয়াৰ পৰা যদি তাক আমি তেনেধৰণে লৈ নাযাওঁ, তাক মিচিয়ৰিটিটো যদি আমি আনি দিব নোৱাৰোঁ, আমি যিবোৰ তাৰ কাৰণে ৰাখি থৈ গৈছিলোঁ, টকা পইচা সা সম্পত্তি, সেই আটাইবোৰ সি কি কৰিব, অৰ্গেনাইজ কৰি ৰাখিব নোৱাৰিব, আৰু এদিনকৈ সেইবোৰ হয়তো নাইকিয়া হৈ যাব, বা
সি সেইটোৰ প্ৰতি তাৰ সি নিজে নাজানিব সেই বস্তুবোৰ কেনেকৈ ৰাখিব লাগে সিহঁতৰ তাৰ পেৰেণ্টছে বা মাক দেউতাকে কেনেকৈ ৰাখিছিলে সেইবোৰ সি সেইটো নাজানিব কাৰণ তাৰ সেইটো মেচিউৰিটি নায়েই সি এখন যেতিয়া এটা ছাতিৰ তলত সি থকাৰ দৰে আছিলে যেতিয়া মাক দেউতাকে যেতিয়া ছাতিৰ দৰে তাক ৰাখিছিলে তাক নিজে মেচিউৰিটি লেভেলটো নাছিলে যেতিয়া নথকাৰ বাবে সি নিজে সিদ্ধান্ত ল'ব পৰা নাছিলে সকলোবোৰ মাক দেউতাকে কৰি দিছিলে তাক গতিকে সি তাৰ মেচিউৰিটি লেভেলত নাহিলে যেতিয়া সি যিবোৰ মা দেউতাকে কৰি থৈ যোৱা সা সম্পত্তি সকলোবোৰ এদিন এদিনকে সকলোবোৰ হয়তো নাইকিয়া হৈ যাব বা সেইটো সি ৰাখিব নোৱাৰিব কিন্তু যেতিয়া আমি ল'ৰাটোৰ কাৰণে বা মোৰ ছোৱালীজনীৰ কাৰণে যেতিয়া মই কোনো ধৰণৰ বহুত সা সম্পত্তি ৰাখি থৈ যাব নোৱাৰিলেও তাক যদি মই মেচিউৰ্ড বনাই থৈ যাওঁ সেইটোৱে তাৰ প্ৰধান সম্পদ বুলি আমি নিশ্চিন্ত মনে বিদায় মাগিব পাৰিম ইহ সংসাৰৰ পৰা কিয়নো যদি ল'ৰাটোৰ ছোৱালীজনীক যদি আমি মেচিউৰ কৰি থৈ গৈছোঁ ল'ৰাটো বা ছোৱালীজনীক তেতিয়া সি তাৰ নিজৰ বিবেক বুদ্ধিৰে সি এই পৃথিৱীখনত চলিব পাৰিব আৰু সি বহুত ধন সম্পত্তি নাথাকিলেও সি নিজে বা তাই নিজে এই সংসাৰখনত নিজকে খাপ খুৱাই ল'ব পাৰিব গতিকে মই প্ৰধান উদ্দেশ্য বা লক্ষ্য উদ্দেশ্য মই এইটোৱে হোৱাটো উচিত বুলি মই পেৰেণ্টছৰ সকলক মোৰ ধাৰণাত মই তেনেধৰণে ভাবোঁ এইখিনিতে মোৰ এটা কথা মনত পৰিছে মোৰ হাজবেণ্ডে কেতিয়াবা মই মানে পাহিৰ লগত এনেকৈ যেতিয়া মানে পাহিৰ প্ৰত্যেকটো ক্ষেত্ৰতে মোৰ চকু দিব লাগে কাৰণ মানে কি আৰু যেতিয়া এজন পেৰেণ্টছ হোৱা যায় তেতিয়া গম পোৱা যায় যেতিয়া বাচ্ছাটোৱে মানে এতিয়া যিহেতু তাই নিজে নিজৰ একো সিদ্ধান্ত ল'ব নোৱাৰে কোনটো ভাল কোনটো বেয়া কোনটোৱে পানীটো গৰমটো চুলে পুৰিব বা তেনেধৰণৰ একো তাই নিজে নোৱাৰে কৰিব নাজানে গতিকে সকলোবোৰতে মই তাক চকু দিব লাগে সেইবোৰ কৰি থাকোঁতে আৰু ঘৰৰ দায়িত্ববোৰ পালন কৰোঁতে যিহেতু মই ঘৰত অকলশৰীয়া মোৰ ভণ্টিজনী স্কুলত যায় আৰু এওঁ ওলাই যায় আৰু পাহিক লৈ মই ঘৰখনত থাকোঁ আৰু ঘৰখনৰ গোটেইবোৰ চোৱা চিতাখিনি মই কৰিব লাগে তেতিয়া মানে কেতিয়াবা মনতে মানে ভাৱ আহে যে নিজৰ যিবোৰ মানে আশা আকাংক্ষা নিজৰ যিবোৰ কৰিবলগীয়া নিজৰ এটা থাকে ন মানে নিজৰ আকাংক্ষা মানে নিজৰ কৰ্মবোৰ আগৰ যিবোৰ কৰ্মবোৰ তেতিয়া ভাবোঁ আৰু সেইবোৰ ৰৈ গৈছে তেনেকুৱা ধৰণৰ ভাবি কেতিয়াবা মনত দুখ লাগে তেতিয়া এওঁ কয় মানে কয় আৰু যেতিয়া প্লেন কৰা হৈছিলে মানে পাহিৰ জন্মৰ আগতে যেতিয়া প্লেন কৰা হৈছিলে এইটো এটা 20 বছৰৰ মানে কথা কয় এইটো এটা 20 বছৰৰ প্ৰজেক্ট হয় বুলি কৈ থাকে এইটো এটা 20 বছৰৰ প্ৰজেক্ট যেতিয়া প্ৰজেক্টটো হাতত লৈছিলা তেতিয়া এইটো ভাবিব লাগে মানে এনেই হেৰিতে কয় আৰু এইটো ভাবিব লাগে মানুহে গতিকে এটা যেতিয়া প্ৰজেক্ট লৈছা সেইটো মানে তুমি ফুলফিল কৰিবই লাগিব এতিয়া প্ৰজেক্টটো তুমি এইটোৱে তোমাৰ মেইন লক্ষ্য বা উদ্দেশ্য হোৱাটো উচিত যাতে এই প্ৰজেক্টটো তুমি মানে ভালদৰে হেৰি হ'ব পাৰা আৰু প্ৰজেক্টটো ভালদৰে কৰি মানে ফুলফিল কৰিব পাৰা আৰু এনেকুৱা ধৰণৰ কথা কয় গতিকে মোৰ এইটো কথা এই কথাখিনি কওঁতে মানে মনত পৰিল পেৰেণ্টছৰ লক্ষ্য উদ্দেশ্যৰ কথা কওঁতে এতিয়া মই এটা কথা ক'ব বিচাৰোঁ যে পেৰেণ্টছসকলৰো এটা মানে সময় মানে কিছুমান বান্ধি ল'ব লাগে পেৰেণ্টছসকলেও কোনখিনি সময়লৈকে আমি মোৰ ল'ৰা বা ছোৱালীটোক কেনেধৰণে ট্ৰিট কৰিম যেতিয়া মই পাহিক এতিয়া যেনেধৰণে ট্ৰিট কৰি আছোঁ সকলোবোৰ ক্ষেত্ৰতে মই হেল্প কৰি আছোঁ মানে কি তাই খোৱা লোৱাৰ পৰা আদি কৰি মই হেল্প কৰি আছোঁ কিন্তু নেক্সট এবছৰৰ পৰা তাইক খোৱাটো তাই নিজে কৰিব দিব লাগিব বা যেনেকৈ 10 বছৰ বয়সত পাহিক মই আজিৰ দৰে ট্ৰিট নকৰোঁ গতিকে 10 বছৰ বয়সত যেতিয়া মই পাহিক তেনেদৰে ট্ৰিট নকৰোঁ 10 বছৰ পিছত তাতকৈও আৰু বেলেগ ধৰণে ট্ৰিট কৰিব লাগিব তাক নিজে কিছুমান সিদ্ধান্ত ল'বলৈ দিব লাগিব আৰু তাৰ পিছত যেতিয়া সি মোৰ বাচ্চা হিচাপে মোৰ ছোৱালী হিচাপে বা মোৰ সন্তান হিচাপে তাৰ প্ৰতি মোৰ মৰম একেখিনিয়ে থাকিব কিন্তু মৰমটো এনেধৰণে থাকিব কিন্তু তাক মৰমত ৰাখিও তাক মানে
নিজৰ জীৱনৰ সিদ্ধান্তবোৰ যাতে সি নিজে ল'ব পাৰে তাক আমি এৰি দিব পাৰিব লাগিব আজিৰ দৰে নাই 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 এইটো কৰিলে সি পৰি যাব এইটো নাই 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 সেইটো কৰিব দিব নোৱাৰি ইয়াৰ ভুল হৈ যাব এনেকুৱা ধৰণৰ নহয় আচলতে আমি এৰি দিব লাগিব এটা সময়ত আমি এৰি দিব লাগে কিছুমান পেৰেণ্টছক মানে আমাৰ আমি জীৱনত আমাৰ ধৰক দেখি অহা পেৰেণ্টছসকল আন পেৰেণ্টছসকলৰ ক্ষেত্ৰতে আমি কিছুমানক দেখিছোঁ মানে সকলোবোৰ নহয় মই সকলোবোৰৰ কথা ক'বলৈ যোৱা নাই মাক দেউতাকসকলে যেতিয়া ল'ৰাটো সৰুতে যেনেকুৱা আছিলে যেনেধৰণে ট্ৰিট কৰিছিলে তাক খোৱা লোৱাৰ পৰা আদি কৰি সকলোবোৰ মানে তাক অৰ্গেনাইজ কৰি মাকে ৰাখিছিলে ঠিক তেনেদৰে যেতিয়া ল'ৰাটো 20 বছৰ বয়স হৈছে তেতিয়াও মাকে তেনেদৰে তাক ট্ৰিট কৰিব খোজে তেতিয়া ল'ৰাটো বা ছোৱালীজনীয়ে যদি কিছুমান ল'ৰা ছোৱালী অস্বস্তিত নুভোগে কিন্তু আন প্ৰায় ল'ৰা ছোৱালীয়ে অস্বস্তিত ভোগে কিয়নো আজি সি সেইখিনি কাম নিজে কৰিব পৰা হৈছে আৰু সেই সকলোবোৰ ক্ষেত্ৰতে যেতিয়া মাক দেউতাকে লাগি থাকে সি নিজে নিজৰ মানে এটা হেৰিত ভোগে অস্বস্তিত ভুগিব আৰু মানে সি যেতিয়া কেতিয়াবা মাকে কিবা এটা কৰি দিব খুজিব সি যেতিয়া মানে নালাগে এইটো মই কৰিম এনেকুৱা ধৰণৰ মাকৰ তেতিয়া মানে অশান্তি মানে মনত দুখ লাগে কিয়নো ভাবে ল'ৰাটো মোৰ পৰা আঁতৰি গৈছে কিন্তু সেইটো নহয় আচলতে ল'ৰাটোৱে আজি সেইখিনি কাম নিজে কৰিব পৰা হৈছে গতিকে আপুনি যেতিয়া তাক আপুনি সেই 10 বছৰৰ ল'ৰাটোৰ দৰে ট্ৰিট কৰে তেতিয়া সি মানে অলপ দিগদাৰ পায় মানে গতিকে আপুনি তাক নিজে যিবোৰ কাম কৰিব পাৰে সেইবোৰ তাক নিজে কৰিবলৈ দিয়ক আৰু সেইটোৰ পৰা আপোনাৰ উপকাৰ হ'ব কিয়নো আপুনি সদায় তাৰ লগত নাথাকিব গতিকে যেতিয়া সি আপুনি নাথাকিব একেবাৰে এই সংসাৰখনত নাথাকিব সি তেতিয়া সকলোবোৰ সিদ্ধান্ত সি নিজে ল'ব পাৰিব আৰু নিজে আগবাঢ়ি যাব পাৰিব গতিকে আমি আমাৰো এটা দূৰৰ পৰা চাই থাকি সিহঁতক কেনেকে কৰিছে আৰু সময় আৰু এটা কথা সময় পৰিৱৰ্তন হৈ আহিছে গতিকে সময় পৰিৱৰ্তন হৈ অহাৰ লগে লগে সকলোবোৰ বস্তু সলনি হৈ আহিছে গতিকে আমি কিছুমান আজি আমি আগৰ সময়ত যেনেকে কিছুমান কাম কৰিছিলোঁ আজি তেনেকুৱা হৈ থকা নাই গতিকে আমি দূৰৰ পৰাই লক্ষ্য কৰিব লাগে কিছুমান বস্তু যদি মোৰ ধাৰণাত সেই বস্তুটো সি ভুল কৰি আছে তেতিয়া আমি তাক গৈ এবাৰ ক'ব লাগে বোলে এইটো এনেকে হ'লে ভাল আছিলে নেকি কৈ চাব লাগে তেতিয়া সি তাৰ ৰিয়েকশ্যনটো কেনেকুৱা হ'ব সেইটো আপুনি তাৰ পৰাও সেই কথাটোৰ আপুনি এনচাৰটো ল'ব লাগে গতিকে আমি প্ৰত্যেক সময়ৰ লগে লগে আমাৰ ল'ৰা ছোৱালীৰ প্ৰতি যিটো ট্ৰিটমেণ্ট মানে কি আমি ল'ৰা ছোৱালীৰ যিটো আমাৰ পেৰেণ্টিং যিটো সেইটো চেঞ্জ কৰি আনিব লাগে এটা সময়ত গৈ আমি সিহঁতৰ বন্ধুৰ দৰে হ'ব লাগে গৈ যাতে সিহঁতে আমাক সকলোবোৰ খুলি ক'ব পাৰে আমাৰ লগত শ্বেয়াৰ কৰিব পাৰে আজি যেতিয়া আপুনি মৰমেৰে তাক সকলোবোৰ কৰি দিছিলে এটা সময়ত সি বন্ধুৰ দৰে আপোনাক সকলোবোৰ কথা আহি ক'ব পাৰিব লাগে আৰু তেতিয়াহ'লে আমাৰ ৰিলেশ্যনটো ধুনীয়াকৈ থাকিব আৰু আমাৰ আৰু তেতিয়াহ'লে সি তাৰ ল'ৰা ছোৱালীৰ লগতো তেনেকুৱাই কৰিব আমি যেনেকৈ কৰিছোঁ আমি যেনেকৈ শিকাইছোঁ তেতিয়াহ'লে চাবচোন সমাজখনে ইমান সুন্দৰ হৈ উঠিব গতিকে সেইটোৱে কথা আমি আমাৰ যিটো সময়সূচী আমি ল'ৰা ছোৱালীক পেৰেণ্টিঙৰ যিটো আমাৰ সময়সূচী সেইটো আমি বেলেগ বেলেগ সময়ত বেলেগ বেলেগ ধৰণে কৰি যাব লাগে গতিকে 10 বছৰ ল'ৰাটোৰ দৰে আমি এই 20 বছৰতো সেনেকুৱা ধৰণতে আমি পেৰেণ্টিং কৰি থাকিলে বহুত অসুবিধাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা যায় আৰু এটা কথা চাব যেতিয়া আমি এটা ছাতিৰ নিচিনাকে সিয়াক যেনেকে আমি আৱৰি ধৰি থাকোঁ তেতিয়ালৈকে সি এটা যেনেকে এজন মানুহ পুৰুষ হিচাপে গঢ় লৈ উঠে বুলি কয় যিটো মানে আমি কওঁ আৰু এজন সফল পুৰুষ হিচাপে সেইটো যেতিয়া আমি এৰি দিম যেতিয়া আমি চাবচোন আমাৰ এখন ঘৰত যেতিয়া দেউতা থাকে তেতিয়ালৈকে আমি কৈ থাকোঁ যে গুৰি ধৰোঁতা এওঁৰ সিদ্ধান্তবোৰেই হ'ব গতিকে আমি যেতিয়া তেনেকে দেউতা যেতিয়ালৈকে থাকিব তেতিয়ালৈকে সেই ল'ৰাটো বা সেই ছোৱালীজনীয়ে হওক বা ল'ৰাটোৱে হওক সেইখন ঘৰৰ গুৰি ধৰোঁতা হ'ব নোৱাৰিব নেকি গতিকে সেই গুৰি ধৰোঁতা মানে কি গুৰি ধৰোঁতা আৰু ঘৰখনৰ যিবোৰ চলোৱাৰ কাৰণে যিটো ফাইনেন্সাৰ বুলি কয় বা ঘৰখনৰ যি দায়িত্ব পালন কৰোঁতা গতিকে তেওঁ হ'ব নোৱাৰিব নেকি সেইটো কথা নহয় আচলতে কি হয় আমাৰ যিটো ৰিটায়াৰমেণ্ট বুলি কয় যেনেকে 60 বছৰত আমাৰ ৰিটায়াৰমেণ্ট লয় এইবিলাকৰ এটা ৰিটায়াৰমেণ্ট পলিচি থকাৰ দৰে থাকিব লাগে কিয়নো যেতিয়া
মাক দেউতাক থাকোঁতেই যেতিয়া ল'ৰাটোৱে বা ছোৱালীজনী নিজৰ ঘৰখনৰ দায়িত্ব নিজে ল'ব শিকিব, তেতিয়াহ'লে আমাৰ কাৰণে কিমান ডাঙৰ কথা নহয় জানো? গতিকে আমি মাক দেউতাক যেতিয়া থাকে তেতিয়াৰ পৰাই যেতিয়া সি মিচিয়ৰ হয়, আমি দেখিবলৈ পাওঁ যে আমি সৰুৰ পৰা গ্ৰ' কৰি লৈ গৈ আছোঁ, যেনেকৈ ভাল ধৰণে গ্ৰ' কৰি যেতিয়া লৈ যাম আমি ল'ৰাটো বা ছোৱালীটো, তেতিয়াহ'লে সি ধৰক 25 বছৰত সেই ধুনীয়া মিচিয়ৰ হৈ যাব যোৱাৰ পিছত 30 বছৰ বয়সত সি এষ্টাব্লিছ হ'ব, কিবা কিবি কামত বিজনেছত সকলোতে হৈ সি ঘৰখন ধুনীয়াকৈ অৰ্গেনাইজ কৰিব পৰা হৈ যাব। আৰু তেতিয়াহ'লে কি হ'ব, সি আমি দূৰৰ পৰা চাই থাকিম, আমি কিমান হেপী হ'ব পাৰিম আমি, আৰু শেষ নিশ্বাস ত্যাগ কৰিব পাৰিম যে মই থাকোঁতে ল'ৰাটোৰ ধুনীয়াকৈ ঘৰখন অৰ্গেনাইজ কৰি ৰাখিব পৰা হৈ গ'ল। গতিকে সেইটোতকৈ ডাঙৰ একো হ'ব নোৱাৰে আমাৰ পেৰেণ্টছসকলৰ কাৰণে। গতিকে আমি এইটোৱে কৰিব লাগে যে এটা সময়ত আমাৰ সকলোবোৰ আমি সিহঁতৰ ওপৰত এৰি দিব লাগে। আমি যদি আমি এনেকৈ ধৰি থাকোঁ, নাই মোৰ মতে হ'ব লাগিব, এইটো কথা নহয়, আচলতে এইটো কথা নহয়। সেইটো কথা সেনেকৈ কৰাৰ ফলত ল'ৰাটো নিজে নিজৰ যেতিয়া সিদ্ধান্তবোৰ ল'বলৈ আমি এৰি নিদিলে সিহঁত যেতিয়া আপুনি নাথাকিব, তেতিয়া সিহঁতৰ বহুত অসুবিধাৰ সন্মুখীন হ'ব। গতিকে আপোনালোকে দূৰৰ পৰাই পৰ্যবেক্ষণ কৰক, চাই থাকক, আৰু সিয়াক কিবা যদি ভুল হৈছে, আপুনি আপোনাৰ ধৰণে এনেকৈ হ'লে ভাল আছিলে বুলি যদি ভাবে, আপুনি এটা উপদেশ দিয়ক। গতিকে আমি এটা সময়ত আমি সকলোবোৰ সিহঁতৰ ওপৰত এৰি দিয়াটো উচিত। গতিকে আজি মই পেৰেণ্টছৰ লক্ষ্য উদ্দেশ্য ক্ষেত্ৰত এইখিনিয়ে মূল বুলি মই ভাবোঁ। আৰু বহুতো পেৰেণ্টছৰ লক্ষ্য উদ্দেশ্য থাকে, তাৰ ভিতৰত এইখিনি মই যিটো মিচিয়ৰ কৰি তোলাটো, সেইটোৱে মই মেইন লক্ষ্য উদ্দেশ্য বুলি ভাবোঁ। গতিকে এইখিনি মই আপোনালোকলৈ আগবঢ়ালোঁ। গতিকে ভিডিঅ'টো চাই আপোনালোকে কেনে পালে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগে কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু নিজৰ বন্ধু বান্ধৱীসকলক মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তাৰপিছত আৰু ভাল বেয়া কমেণ্টবোৰ জনাব, তেতিয়া ভাল লাগে, কিয়নো আপোনালোকৰ সহায় সহযোগিতা পালে আগবাঢ়ি যাবলৈ ভাল লাগে। আৰু আপোনাৰ আখুৱাবোৰ যিবোৰ থাকে, মোৰ আখুৱাবোৰ আপোনালোকে যদি দেখাই দিব, তেতিয়া মই আকৌ তাক পৰিষ্কাৰ কৰি ল'বলৈ মই আকৌ ভালদৰে সেই অৰ্গেনাইজ হৈ যেনেকৈ আহিবৰ বাবে মই সুবিধা পাওঁ। গতিকে আপোনালোকে মোক সেইবোৰ আঙুলিয়াই দিব, মই সেইবোৰ আঙুলিয়াই দিলে মই ভাল পাওঁ। গতিকে আপোনালোকে এতিয়া সেইটোৱে আৰু আপোনালোকৰ ওপৰতে আৰু। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যিবোৰে মোৰ চেনেলত নতুন তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো বজাই অল কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকৰ মোবাইললৈ আহি যায়। গতিকে আজিলৈ আহোঁ, আৰু ধন্যবাদ।